Oh, hello everyone. Good morning. আপোনালোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই গা পা ধুই আজি এতিয়া মৰ্ণিং ৱাক কৰিব আহিছোঁ। মৰ্ণিং ৱাক নহয় মানে আৰু বাৰু কি বুলি কয় এখেত মানে অফিচত যাব, সেইটো কাৰণে সোনকালে উঠি গা পা ধুই অফিচত যাবৰ কাৰণে দিনটোৰ কাৰণে সেইটো কাৰণে ভাতকে পাতি দিলোঁ। ভাতে আলুৱে কণীয়ে বইল কৰি থৈ আহিছোঁ। আমাৰ এইজনী উঠিলে, এইজনী উঠাৰ কাৰণে তাৰপিছত এখেতক অকণমান এনেই ওলাই লৈ আহিছোঁ। বাপে ওলোৱা হৈ থকা মানে খোজকাঢ়া, এতিয়া খোজকাঢ়া আৰু পুপুতে খোজকাঢ়িব দেই। বাবা পৰিব খোজে দেখোঁ আমাৰ পুপুতে খোজকাঢ়িছে দেই। আমাৰ পুপুতে কৃষ্ণ দিব দেই এতিয়া। আমাৰ পুপুতে এতিয়া কৃষ্ণ দিব দেই। আমাৰ পুপুতে এতিয়া কৃষ্ণ দিব। আৰু যোৱাকালি আমাৰ ঘৰৰ ওচৰৰ এইটো মন্দিৰত শিৱৰাত্ৰি হৈছিলে। এইবিলাক লাইটবিলাক জ্বলি আছে। শিৱৰাত্ৰি হৈছিলে, এইবিলাক এনেকৈ আছে। আমাৰ পুপুতে এতিয়া কৃষ্ণ দিব। পুপুতে কৃষ্ণ দিয়া, কৃষ্ণ দিয়া। কৃষ্ণ কৃষ্ণ ব'লা এতিয়া এবিধ আকৌ ব'লা 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 ব'লা। পুপুতে এইফালে চোৱা আকৌ, এইফালে চোৱা। বাবা পুপুতে খোজকাঢ়িব পাৰে, মৰ্ণিং ৱাক কৰি আছে। আমাৰ আজিকালি পুপুতে ৰাস্তাত খোজকাঢ়ে দেই। পুপুত ধুনুকা মাতা কোৱা। আহিলোঁ কোৱা, পাপা মাতা। পাপা আহিলোঁ যা এতিয়া ধুনুকা যা এতিয়া। এইবিলাক বোকা লাগিব উঠা 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 উঠা। পাপা মাতা আকৌ, পাপা আহিলোঁ কোৱা। আহিলোঁ বা মাতা। আৰু এখেত খাই বৈ অফিচলৈ গ'ল। আমি এতিয়া কৰিব ওলাইছোঁ ব্ৰেকফাষ্ট। ব্ৰেকফাষ্ট মইহে কৰিম আৰু মানে মাইনা আকৌ মই ৰাতিপুৱা ভাতে খুৱাই দিলোঁ। মই এইখিনি খাই লওঁ। আৰু মই ইহঁত দুজনে এতিয়া গা ধুৱাব ওলাইছোঁ। চিৰিয়াখন আছিলে, দুজনে বহি লৈছে এতিয়া, গা নুধুৱে। আৰু বাপেক আহি পোৱা নাই অফিচৰ পৰা। টাইম পাছ কৰি আছোঁ দুয়োজনীকে। মেখেলা চাদৰ পিন্ধাই দিব লগা হৈছে। দুয়োজনে নাচি আছে। মাকেহে নাজানে গান গাবলৈ। যি পাওঁ গাইছোঁ আৰু মুখত যি আহে তাকে। গান গাই দিয়া। আৰু দুজনীকে বাদাম দিছোঁ খাবলৈ এটা বাতিতে খাব। তাই পুতপুতাটো খাব নোৱাৰে। এই ডাঙৰজনীক দিয়া টুকটুকৰকেইটাই তাই কাঢ়ি কাঢ়ি লৈ যায়, লৈ পেলাই পেলাই দিয়ে। বাপেক আহি নোপোৱা সময়খিনি মোৰ লগত এনেকেই আৰু দুজনী আৰু ধেমালি খেলি আছে আৰু। আৰু বাপেক আহি পালে কিবা লৈ আহিছে, আমি এইখিনি খাই লওঁ। কি পাপা কি আনিছে চাওঁ। ম'ম' আনিছে। আৰু ইয়াত ইফালে কি আনিছে, আৰু এটা কিবা আনিছে দেই। আৰু কি আনিছে ইফালে, চাওমিন আনিছে। আৰু এখেতৰ কাৰণে মই এতিয়া চাহ বনাইছোঁ। চাহৰ লগত মই বনাইছোঁ আজি চুজি। ফাৰ্ষ্ট টাইম মই মানে চুজি বনাইছোঁ।
মই চুজি এইবিলাক বনাইছোঁ নে পোৱা নাই ফাৰ্ষ্ট টাইম মই এনেকৈ আজি চুজি বনাইছোঁ এনেকৈ বৰফি ডিজাইনত কাটিম বুলি ভাবিছোঁ আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ মনে মনে এইখিনি কৰিছোঁ এইবিলাক এখেত আহি পাইছে এনেকৈ ভিডিঅ' বনাই থকা দেখিলে ক'ৰবাত আকৌ খংহে কৰিব সেইটো কাৰণে আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আৰু আজি যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে আমাৰ ধেমালি চেমালি এইবিলাক যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি যাব আৰু দেই সকলোকে কৈছোঁ আৰু মোৰ চুজি অলপ ঢিলা হৈছে ফাৰ্ষ্ট টাইম বনাই পাইছোঁতো সেইটো কাৰণে যি কি নহওক ঠিকেই আছে বুলি ভাবিছোঁ আৰু ফাৰ্ষ্ট টাইম হিচাপে নে কি কয় জনাব নাপাহৰিব দেই বাই বাই